জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় হনুমান জয় হনুমান জয় হনুমান। গুড মৰ্ণিং বন্ধুসকল। আজি হনুমান সংকল্পৰ 10 নম্বৰটো দিন। আজিৰ দিনটো একেবাৰে বেয়া। ভুল মোৰ গাতে। সেই ভুলৰ ক্ষমা হনুমানজীয়ে দিয়ে বা নিদিয়ে নাজানো আৰু। মোৰ হৈছেনো কি? ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই গৈ থাকিব। সদায়ৰ দৰে আজিও ঘৰখন সাৰি লৈ চোতালখন সাৰি লৈছোঁ। আজি ৰাতিপুৱা অকণমান বেয়া খবৰ এটা শুনিলোঁ। আমাৰ ইয়াতে কাম কৰিব অহা মানুহ এজনে আমাৰ গাঁৱৰ মানুহ এঘৰৰ ছাগলী এটা ডিঙিটো একেঘাপে কাটিলে। মানুহজনে আচলতে জানি বুজি কটা নাছিলে। মানুহজন আচলতে মানসিকভাৱে বহুত অসুস্থ হৈ আছে। সেইটো বিষয়েনো কোনে বুজিব? ওচৰৰ মানুহবোৰে মানুহজনক ধৰি বান্ধি ইমান বেয়াকৈ পিটিছে, বহুত বেয়া লাগিছে। পূজা কৰিবলৈ যাব ওলাওঁতেই সেই কথাষাৰ শুনিলোঁ বাবেই নে বেলেগ কাৰণতেই মোৰ এনেকুৱা হৈ আছে মই নিজেই গম পোৱা নাই। ঘৰটো মুচি লৈ অইন দিনাৰ দৰে কাপোৰ কানি ধুই গা পা ধুই পূজাভাগ কৰিবলৈ যাবলৈ ওলাওঁতেই টাইমটো চালোঁ। টাইমটো চাই দেখোঁ পূজাকাৰৰ টাইম দেখোন পাৰ হৈ গৈছে। মানে প্ৰথম দিনা যিটো টাইমত পূজাভাগ আৰম্ভ কৰা হয়, 11 দিন সেই একে টাইমতে পূজাভাগ কৰিব লাগে। কিন্তু আজি বহুত দেৰি হৈ গৈছে। সেইবাবেও মনটো ভাল নহয়। প্ৰথমতে আহি থাপনাখন চাফ চিকুণ কৰি লৈ ঠাইডোখৰ মুচি ল'লোঁ। অইন দিনাখনৰ দৰে আজিও সকলো বস্তু ঠিক ঠাক কৰি লৈছোঁ। দেৰি হ'লেও আগৰ দৰেই নিয়মবোৰ কৰিবই লাগিব যিহেতু। হনুমানজীৰ আগত ফুল কেইপাহমান আনিবলৈ যাওঁতেই ছোৱালীয়ে আহি ওলট পালট কৰিব ধৰোঁতেই মই খৰখেদাকৈ আহি গোসাঁই ঘৰৰ ষ্টেপতে আহি বৰ বেয়াকৈ উজুতি খালোঁ। এনেই পূজাৰ টাইম দেৰি হৈ গৈ আছে, আকৌ উজুতি খাই ৰৈ দিবলগীয়া হৈ গৈছে। যেনে তেনে আহি বহা আসনখন পাৰি চাকিগছ জ্বলাব লৈছোঁ। চাকিগছো নজ্বলা হৈ গ'ল, দেখিছেনে বাৰু? চাকিগছ নজ্বলা দেখি মনটো আৰু বেছি বেয়া লাগি গৈছে। নেক্সট বাৰ জ্বলাওঁতেহে জ্বলি উঠিছে। ভগৱানে কিহৰ সংকেত দিব বিচাৰিছে নাজানো আৰু। ধূপডাল জ্বলাই লৈ ঘটিৰ পানীখিনি মোকলাই নোলোৱাকৈ লিখনিখিনি পঢ়ি শেষেই কৰি পেলালোঁ। তাৰ পিছতহে মনলৈ আহিছে। চাওকচোন, এনেকুৱা বাৰু বাৰে বাৰে হ'ব লাগেনে? হনুমানজীৰ ওচৰত বাৰে বাৰে ক্ষমা বিচাৰিছোঁ। পানীখিনি মোকলাই লৈ লিখনিখিনি আকৌ প্ৰথমৰ পৰা পঢ়িছোঁ। আজি যে মোৰ কিবা এটা হৈছে ফিক্স। কি হৈছে ধৰিবহে পৰা নাই মই। মোৰ ভুলবোৰৰ বাবে বাৰু হনুমানজীয়ে ক্ষমা কৰি দিবনে মোক? আজি মই হনুমান চালিচাখনো পঢ়িব পৰা নাই। উশাহটো কিবা চুটি হৈ আহিছে দেখোন। দুবাৰ পাঠ কৰাৰ পিছতেই মই নোৱাৰা হৈ গৈছোঁ দেখোন। উশাহটো দীঘলকৈ লৈ যেনে তেনে 7 বাৰ পাঠ কৰি লৈছোঁ। মোৰ কিহৰ বাবে এনেকুৱা হৈছে কোনোবাই জানে যদি জনাবচোন। ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।